তো এখন বেনেলি 6i মটৰ টৰ্কত আছে, বনাই থোৱা আছে, কাৰোবাৰ কাষ্টমাৰ হয়, এখনো ভাল লাগে। আৱাজটো বেনেলি আৱাজটো শুনি বহুত ভাল লাগে। তো এতিয়া আপোনালোকক মাতটো শুনাই দিছোঁ, আকৌ কেতিয়া চলাবলৈ পাওঁ ঠিক নাই। আপোনাৰ মাতটো শুনি চাব কেনেকুৱা লাগিছে। পুলিচে ধৰিলে চাগে, হেলমেট চেলমেট পিন্ধি অনাই দেখিছে নে? গামোচা লগাই থোৱা আছে আৰু এখন পুৰা আজি আকাশখন কি ধুনীয়া হৈ আছে চব না পুৰা। বেক টু মাই ইউটিউব চেনেল ওয়ান সেকেন্ড আৰু এটা নতুন ভিডিঅ'ত যেহেতু একদিন ডেইলি ব্লগ দি আছোঁ, তো ব্লগবিলাক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব। মোৰ হেলমেটৰ গ্ৰুপৰ ছেটআপটো আজি অকণমান বেলেগ কৰিছোঁ, দেখিছে এইটো অকণমান আগফালে বহাই দিছোঁ, মানে এইটো এংগলত ভিউটো ভালকৈ আহিব। আগৰ এংগলত মানে কি আৰু মানুহৰ মুখবিলাক ইমান ভালকৈ নাহে, যদি মই কাৰোবাৰ লগত কথা পাতি থাকোঁ তেতিয়া মুখখন ভালকৈ নুঠে। তো এইটো এংগলত মানুহৰ মুখবিলাক ভালকৈ উঠি যাব, তো সেইকাৰণে অলপ বেলেগ ছেটআপ কৰিছোঁ। তো মই এতিয়া গৈ আছোঁ মটৰ টৰ্কত, মোৰ বাইকখনৰ ওচৰত প্ৰণভাগৰ স্কুটিখন লৈ যাম। মোৰ বাইকখনটো তাতে আছে, আৰু আজি 3 দিন হৈ গ'ল তাতে পেলাই থোৱা আছে। মানে কি ক'ম আৰু উপায় নাই, মন চন বেয়া। তো মই ডিলাৰ লৈ যাম বুলি ভাবি আছোঁ। তো ভিডিঅ'টো চাই থাকক কি হয় কি নহয়। তো এতিয়া আমি আহি আছোঁ VIP ৰোডৰ পৰা আমি মটৰ টৰ্ক যাম। তো মই প্ৰণভাগৰ স্কুটিখন লৈ আহিছোঁ, আৰু প্ৰণৱ পাছফালে আছে, প্ৰণৱে বেলেগ এফালে যাব, মোক মটৰ টৰ্কত থৈ যাব। মোৰ বাইকখন কি হৈ আছে কি নাই হোৱা ভালকৈ চাব লাগিবগৈ, মানে ডিলাৰতে লৈ যাম। আৰু ইয়াততো মানে চলিউশ্যন একো বিচাৰি নাপালে। মটৰ টৰ্কত অহা যোৱা কৰি থাকোঁতে গৈছে, আৰু কিমান অহা যোৱা কৰিছোঁ বাপৰে, আমনি লাগি গৈছে মই অহা যোৱা কৰি। কালিও আহিছিলোঁ সন্ধিয়া, আৰু এইকেইদিন ডেইলি ব্লগ দি আছোঁ। আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা টাইপৰ ভিডিঅ'বিলাক লাগে, অলপ তেনেকৈ বনাবলৈ ট্ৰাই কৰিম। আৰু মজা ব্লগো আহি আছে, আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব, ডেইলি ব্লগ দি থাকিম। আৰু কেমেৰাটোৰ এংগেলটো কেনেকুৱা আছে, ঠিকে আছেনে কমেণ্ট কৰি জনাব। আগতে যিটো এংগলত আছিলে সেইটো এংগলত থাকিলে মই কোনটো কোৱালিটি লাগে কেনেকুৱা লাগে সেইটো কোৱালিটি মিলাব পৰা নাছিলোঁ, খুলি পিনে মিলাবলগীয়া হৈছিল। এতিয়া তাইক পিন্ধি থাকোঁতে মই মিলাব পাৰিম, আৰু যিহেতু মই ভিডিঅ'টো দেখি থাকি কোনটো এংগলত হৈ আছে। মটৰ টৰ্কত সোমাওঁ, মোৰ বাইকখন কি হৈ আছে নাজানো আৰু। তো এখন বেনেলি 6i মটৰ টৰ্কত আছে, বনাই থোৱা আছে, কাৰোবাৰ কাষ্টমাৰ হয়, এখনো ভাল লাগে। আৱাজটো বেনেলি আৱাজটো শুনি বহুত ভাল লাগে। আৰু মোৰ বাইকখন ইয়াত আজি পেলাই থোৱা আছে, 4 দিনমান হৈ গ'ল। তো এতিয়া বেটেৰীটো খুলি থোৱা আছে, বেটেৰীটো চাৰ্জত দিয়া আছে। যিমান চাৰ্জ আছে সেইখন চাৰ্জতে মই ডাইৰেক্ট গৈ পিনে ডিলাৰ যাব লাগিব। আৰু এইটো কি প্ৰব্লেম হৈ আছে নাজানো, আৰু বেটেৰীটো লগাই লওঁ, তাৰপৰা ডাইৰেক্ট ডিলাৰ যাওঁ। আৰু ব্ৰ' চলিউশ্যন নাপালা আৰু ন? হা? তো ব্ৰ'হঁতেও চলিউশ্যন একো নাপালে, আৰু উপায় নাই, সেইকাৰণে লৈ যাওঁ। বহুত দিন হৈ গ'ল ইয়াত এনেকৈ পেলাই থ'ব নোৱাৰি, মোৰ মনটো বহুত বেয়া লাগি আছে এনেকৈ পেলাই থোৱাৰ পৰা। তো এতিয়া মই মটৰ টৰ্কৰ পৰা ওলাই আহিলোঁ, বহুত দিনৰ মূৰত মোৰ বাইকখন চলাইছোঁ। মানে বেটেৰীটো যদি চাৰ্জ দিওঁ, যিমানটো চাৰ্জ থাকে সিমানটো চাৰ্জতে বাইকখন চলে, তাৰ পৰা আকৌ নতুনকৈ চাৰ্জ নলয়। বাইকখন কি প্ৰব্লেম হৈ আছে নাজানো। তো ডিলাৰতে লৈ যাওঁ, ঘোঁৰামৰা চাৰিআলি গৈ আছোঁ এতিয়া। গুঞ্জনৰ বাইকখন য'ত ঠিক কৰিব গৈছিলোঁ তাতে গৈ আছোঁ। মই যিহেতু চাইলেঞ্চাৰটো খুলিছিলোঁ, তো চাইলেঞ্চাৰ আপোনালোকৰ মাতটো শুনাবলৈ ভালকৈ নাপালোৱে। তো এতিয়া আপোনালোকক মাতটো শুনাই দিছোঁ, আকৌ কেতিয়া চলাবলৈ পাওঁ ঠিক নাই। আপোনাৰ মাতটো শুনি চাব কেনেকুৱা লাগিছে। কি ধুনীয়া হৈ আছে, মাতটো পূৰা বেছ দি আছে ন, বেছটো ভাল লাগিছে চলাই থাকোঁতে। মাইকৰ থ্ৰুৱেদি মাতটো ইমান ভালকৈ শুনিব নোৱাৰিব পাৰে, কিন্তু বাট মই চলাই থাকোঁতে যিটো মাত শুনি আছোঁ ভাল লাগিছে মাতটো শুনি। ৰেগুলাৰ ভিডিঅ' দি আছোঁ, যিহেতু ৰেগুলাৰ ভিডিঅ' এইকেইদিন দি মোৰ মানে কি ক'ম আৰু অৱস্থা বেয়া হৈ গৈছে। ৰাতি সদায় শোৱা দেৰি হৈছে, ভিডিঅ' এডিট কৰোঁতে মোৰ প্ৰায় 2 ঘণ্টা 3 ঘণ্টা লাগি যায় এটা ভিডিঅ' এডিট কৰোঁতে। তো কিমান টাইম গুচি যায় মই নিজে গম নাপাওঁ ভিডিঅ'টো এডিট কৰি থাকোঁতে। এইকেইদিন সদায় ৰাতিপুৱা 4টা 3:30 এনেকুৱা হৈ গৈছে, এদিনটো পোহৰ হৈ গৈছে। যিহেতু অলপ কষ্ট কৰি আছোঁ, তো আপোনালোকে ছাপোৰ্ট কৰিব, ভাল লাগিব, তেতিয়া ভিডিঅ'বিলাক দিও ভাল লাগিব। ৰেগুলাৰ ভিডিঅ' দিয়াটো ইমান সহজ কথা নহয়। মই আগতে ভাবিছিলোঁ বেলেগৰ ভিডিঅ'বিলাক চাওঁতে, মানে কি আৰু দিনটো ভিডিঅ' কৰিব লাগে, আৰু সন্ধিয়া আৰু ৰাতি জাষ্ট এডিট কৰি ৰাতিপুৱা আপলোড কৰিব লাগে, কিন্তু বাট তেনেকৈ নোৱাৰি। এদিন গেপ দি পিনে দিব পাৰি, বাট এনেকৈ ৰেগুলাৰ ভিডিঅ' দিব গ'লে মানে বহুত কষ্ট হয়। হ'লেও মই টাইমটো মেইনটেইন কৰিব লাগিব, মোৰ সদায় ৰাতি দেৰি হৈছে, তো সেইকাৰণে ৰাতি ভাত চাত বনাই মই এডিট কৰিবলগীয়া হয়, বহুত টাইম গুচি যায়। পুলিচে ধৰিলে চাগে, হেলমেট চেলমেট পিন্ধি অনাই দেখিছে নে? গামোচা লগাই থোৱা আছে, আৰু এখন পূৰা বাবাজী, মানে ব'লবমত আহিছে চাগে দেই। ছালটো ভাল লাগিছে, চুলি দেখিছেনে? তো এতিয়া মই আছোঁ বেলতলা কলেজৰ ওচৰত। তো ইয়াৰ পৰা মই ঘোঁৰামৰা চাৰিআলি যাম, ঘোঁৰামৰা চাৰিআলিৰ পৰা বাজাজ ডিলাৰ যাম।
তো আজি দাদাহঁতৰ ভেটেনেৰী ৰিজাল্ট দিছিল, তো ৰিজাল্টত তাৰ ভাল হ'ল, আজি মানে পাছ কৰিলে। এতিয়ালৈকে 3বাৰ সি এপ্লাই কৰিছিলে, তো 2বাৰটো নহ'লে, 2বাৰ তাই কেঞ্চেলেই হ'ল। লাষ্ট 3 নম্বৰবাৰ তাৰ হৈ গ'ল জবটো, তো ভাল লাগি আছে মনটো, যিহেতু দাদাৰ জবটো হৈ গ'ল, ভাল লাগিলে। আৰু সেইটোৱে মানে যিকোনো বস্তু এটা মই দাদাক কৈছিলোঁ, তই বস্তুটো মানে কি এবাৰ বেয়া হৈছিলে, 2বাৰ বেয়া হৈছিলে, কিন্তু মই তাক কৈছিলোঁ যে আৰু এবাৰ দিছা, এবাৰ লাষ্ট আৰু এবাৰ ট্ৰাই কৰিছা, যদি এবাৰ নহয় তই বাদ দিবি বুলি কৈছিলোঁ, কিন্তু এবাৰ এটা লাগি গ'ল। তো সেইটোৱে ভাল লাগি আছে মনটো। আৰু আজি অলপ পাৰ্টিও কৰিব লাগিব। মানুহে সদায় যিটো বস্তু ভাল পায় সেইটো কাম কৰিব লাগে, বাকীটো পিছৰ কথা। সদায় যেতিয়া বস্তু এটা আপুনি ভাল পায় ন, সেই বস্তুটো কাম কৰি কেতিয়াও বৰিং নালাগে, আৰু মানে আমনি নালাগে, কেতিয়াও আমনি নালাগে। আমনি লাগিলেও নিজৰ এটা জোচ থাকে, জোচটোত মানে আপুনি কামটো কৰিব পাৰে। তো মই সেইটোৱে বিলিভ কৰোঁ, যিটো বস্তু ভাল লাগে সেইটো কামেই কৰিব লাগে। কিন্তু প্ৰত্যেক বস্তুৰে ভাল আৰু বেয়া থাকে, ভাল বেয়াটো বিচাৰিব লাগে। তো এই ৱালকেইখনৰ মাজত আপোনালোকে আৱাজটো শুনাও কেনেকুৱা লাগিব চাব। বেছটো কি ধুনীয়া দি আছে ৱাল দুখনৰ মাজত। আৰু মোক বহুতে মেছেজ কৰি থাকে যে ৰাইডত গ'লে লগ ধৰিবা বুলি। কোনোবাই যদি গুৱাহাটীত আছা, দেন গুৱাহাটীৰ পৰা যদি ভিডিঅ'টো চাই আছা, যদি কোনোবাই ৰাইডত যাব বিচৰা, দেন এটা মোক মেছেজ কৰিবা। তো মই এটা হোৱাটছএপৰ গ্ৰুপ খুলিম ভাবি আছোঁ, গ্ৰুপটোত এড কৰিম চবকে যোন ৰাইডত যাব বিচৰা। আৰু বাট এটাই কথা, চবৰে ছেফটিটো মেটাৰ কৰিব লাগিব। গ্ৰুপত থাকিলে যিহেতু ৰিস্কটো বেছি হৈ যায়, ছেফটি সদায় নিজৰ। তো যোনে যোনে ভাবি আছা ৰাইডত যাম বুলি, তো মোক কণ্টেক্ট কৰিবা। ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰামৰ লিংক দি থোৱা আছে, তো ইনষ্টাগ্ৰামত ফ'ল' কৰি মেছেজ কৰিবা মোক। মানে বেছি দূৰত নাযাওঁ, ওচৰতে যাম। গোটেই বাইকবোৰ গ'লে ভাল লাগিব লগতে। যোন ওলাব পাৰা ওলাবা, যদি ওলাব নোৱাৰে কোনো প্ৰব্লেম নাই, কাৰণ চবৰে নিজৰ নিজৰ কাম থাকে। তো যোন যেতিয়া ওলাব পাৰা মোক মেছেজ কৰিবা গ্ৰুপত, তো আমি এটা প্লেনিং কৰিম। তো ভিডিঅ'টো চাই থাকা এতিয়া। ছিট বেল্ট নাই, পূৰা নিজে ফাইন কাটিব পাৰা। মামাজী। তো মই ইয়াতে বাজাজ ডিলাৰতে বাইকখন ইয়াতে থৈ গৈছোঁ। আজি বাইকখন থৈ যাব লাগিব বুলি কৈছে। আজি মানে বেটেৰীটো এতিয়া যিহেতু চাৰ্জ আছে, তো চাৰ্জটো আজি ৰাতিটোৰ ভিতৰত এদাই হৈ যাব বুলি কৈছে। তো চাৰ্জটো এদাই হোৱাৰ পিছত বাইকখন চেক কৰি চাব। যদি হৈ যায় কাইলৈ মোক ফোন কৰিব বুলি কৈছে, নাম্বাৰ চাম্বাৰ চব লৈ লৈছে। তো কাইলৈ দেখা যাব আৰু কি হয়। আৰু এতিয়া মই ৰেপিড' বুক কৰিছোঁ, তো ৰুমত গৈ লওঁ, তাৰপৰা দেখা যাব কি হয় আৰু। তো মই হাইৱে হৈ পিনে ৰেপিডত আহি আছোঁ। দেখিছে আজি আকাশখন কি ধুনীয়া হৈ আছে, চব না পূৰা ডাৱৰ ডাৱৰ হৈ আছে, ভাল লাগিছে। কুকুৰটো চাওক না কি ধুনীয়াকৈ ওলাই আহি আছে। তো মই ৰুম পাই গ'লোহি। তো ভিডিঅ'টো আজি ইমানেই আছিল। কাইলৈ কি প্ৰব্লেম হয় দেখা যাব। তো যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি থৈ যাব, আৰু এটা নতুন ভিডিঅ'ত লগ পাম। তো বাই বাই।